নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক জনাবলৈ লৈছোঁ এটি বিশেষ এপ্লিকেশ্যনৰ বিষয়ে, যিটো এপ্লিকেশ্যনে আপোনালোকক বহুতো ক্ষেত্ৰত বহুতো কামত সহায় কৰিব। আপোনালোকে দেখি থাকে যে ৰাস্তাই ঘাটে বহুতো এক্সিডেণ্ট হয় বা কোনো বাইক চুৰি হয়, গাড়ী চুৰি হয়। সেইবিলাকৰ পৰা বাচিবলৈ আপোনালোকে কি কৰিব যে এই গাড়ীখনৰ নাম্বাৰ প্লেট দেখি আপুনি নাম্বাৰ প্লেটৰ নাম্বাৰটো মাত্ৰ টাইপ কৰিয়ে আপুনি জানিব পাৰিব যে সেই গাড়ীখনৰ গৰাকী কোন আছিলে। গাড়ীখন যিয়ে ব্ৰেণ্ডৰ নহওক কিয়, লেম্বৰগিনি, মাৰ্চিডিজ বেঞ্জ, টয়োটা, হিউণ্ডাই, হোণ্ডা, মাৰুতি চুজুকি, টাটা, যিয়ে নহওক কিয়, যিকোনো গাড়ীৰ ব্ৰেণ্ডৰ যিকোনো গাড়ী নহওক, যিকোনো মডেল নহওক, সেই গাড়ীখন য'ৰেই নহওক, ইণ্ডিয়া হওক বা তাৰ বাহিৰৰ হওক, য'তেই হওক, আপুনি মাত্ৰ গাড়ীখনৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব আৰু টাইপ কৰি আপুনি জানিব পাৰিব চব কথা। চ' বলক মই দেখুৱাইছোঁ আপোনাক কেনেকৈ কৰিব লাগে। আপুনি আপোনাৰ মোবাইলটোক ছুপাৰ মোবাইল বনাব পাৰিব আৰু আপুনি আপোনাৰ মোবাইলতেই চব চাব পাৰিব, মানে পুলিচৰ ওচৰত যোৱাৰ আগতে আপুনি মানুহজনৰ ডিটেইলছ পাই যাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোক যাব লাগিব গুগল প্লে ষ্ট'ৰলৈ। তাতে গৈ আপুনি টাইপ কৰিব, এক মিনিট টাইম, অ'কে, আপুনি টাইপ কৰিব RTO ভেহিকল ইনফৰমেশ্যন। এইটো প্ৰথমবাৰতে আহিছে, RTO ভেহিকল ইনফৰমেশ্যন এপ। এইটো আপুনি ক্লিক কৰিব। চ' মোৰ এইটো অলৰেডি ইনষ্টল কৰা আছে, সেইকাৰণে মই এইটো অনলি আপডেট কৰিব লাগে, কিন্তু আপডেট নকৰোঁ। মই আপোনাক তাৰ পৰা দেখাই গৈছোঁ। বেক কৰিলোঁ, মোৰ তাত এইটো অলৰেডি ইনষ্টল কৰা আছে। ইয়াতে আপুনি চিম্পলি টাইপ কৰিব লাগিব। তো মই মোৰ নিজৰ গাড়ীখনৰ নাম্বাৰটো টাইপ কৰিছোঁ, তেতিয়া আপুনি দেখিব মোৰ গোটেই ডিটেইলছ দেখাই দিব। তো মোৰ গাড়ীখনৰ নাম্বাৰ হৈছে AS01HC3452। তো এই নাম্বাৰটোৰ গৰাকী কোন, এই নাম্বাৰটোৰ গৰাকী কেতিয়া গাড়ীখন কিনিছিল আপোনালোকে চাওক, চব দেখাব ইয়াতে। কোনো ফেক ID নহয়, চব ৰিয়েল হয়। চ' এইটো আহি গ'ল। মোৰ নাম আহিছে প্ৰথমতে ভাস্কৰ জ্যোতি শৰ্মা, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড, মাৰুতি ৱাগনাৰ VXI, মানে টপ মডেলখন হয়। তাৰপাছত আহিছে কামৰূপ আছাম, মানে মই কামৰূপৰ যিটো RTO অফিচ আছে, মানে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ, তাতে মই এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। আৰু ভেহিকলখনৰ ইঞ্চুৰেঞ্চ আছে 2018 চনৰ 20 নৱেম্বৰ তাৰিখলৈ। ৰেজিষ্ট্ৰেশ্যন হৈছিলে মোৰ এই গাড়ীখন 1 ডিচেম্বৰ 2016 তাৰিখে। আৰু এই গাড়ীখন পেট্ৰলত চলে। এই ভেহিকলখন মটৰ কেব হয়, মানে কমাৰ্চিয়েল গাড়ী হয়। আৰু ৰেজিষ্ট্ৰেশ্যন অথৰিটি হৈছে কামৰূপ অথৰিটি। আৰু গাড়ীখনৰ ইঞ্জিন নাম্বাৰো ইয়াতে দিয়া আছে, কিন্তু মই এইটো আপোনালোকক দেখুৱাব নোৱাৰোঁ। তাৰপাছত গাড়ীখনৰ যিটো মেচিনৰ চেচিছ নাম্বাৰ থাকে, মানে ইঞ্জিনৰ চেচিছ নাম্বাৰ, সেইটো হৈছে MA3EWDE1S00B, আৰু পিছৰকেইটা মই আপোনালোকক দেখুৱাব নোৱাৰোঁ। চ' এইটোৱে হৈছে, এনেকৈ ইনফৰমেশ্যনটো আপোনালোকে চাব পাৰিব। তো বহুতেই ইজি হয়। আপুনি ৰাস্তাত যিকোনো সমস্যাত পৰিলে, মানে গাড়ী এখন আপোনাক খুন্দাই থৈ গ'ল বা কোনো এজন বিশেষ ব্যক্তিক খুন্দাই থৈ গ'ল বা যিকোনো এক্সিডেণ্ট হ'ল, আপুনি মানে চিধাই সেই মানুহজনক খেদিব নালাগে। আপুনি নাম্বাৰটো অনলি হ'লেই হ'ল গাড়ীখনৰ। আপুনি শুদ্ধকৈ নাম্বাৰটো ইয়াতে টাইপ কৰিব। এই এপ্লিকেশ্যনটোৱে আপোনাক বহুতো সহায় কৰিব। আপুনি পুলিচত ইনফৰমেশ্যন কৰিবলৈ এই নাম্বাৰটো আপোনাক বহুত হেল্প কৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আগবাঢ়িবলৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি বহুত ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব। আৰু যদি আপুনি অন্য ধৰণৰ কোনো ভিডিঅ' চাব বিচাৰে মোৰ চেনেলত, তো প্লিজ কমেণ্ট কৰিব। আপোনালোকে যেনে ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মই তেনেধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।